হেল্ল' ফ্ৰেণ্ডছ, আজি শিৱৰাত্ৰি উপলক্ষে আমি গাঁৱত শিৱক ঘূৰাওঁ। গোটেই গাঁওখন আমি শিৱক ঘূৰাবৰ বাবে আমি আহি গৈছোঁ ওলাই কীৰ্তনত যাবৰ কাৰণে। আমাৰ দীপিকা বা আৰু ভৱানী বা একদম চাবচোন, ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। চাওকচোন, কি ক'ব, ইউটিউবাৰ হ'বই আৰু। আমাৰ সকলো ৰাইজক পোৱা আশাত বহুত ভাল লাগিছে কীৰ্তনত। আৰু মহাদেৱক আমি এনেকৈ ৰাস্তাত ঘূৰাওঁ। এইবোৰক আমাৰ অসমীয়া সমাজৰ কীৰ্তন ঘূৰা বুলি কয়। নাজানো ভালকৈ কি কয়, তেওঁ কীৰ্তন বুলি জানো, কীৰ্তন ঘূৰে। ইয়াৰ ৰাইজক বহুত ভাল লাগে যেতিয়া সকলোকে পাওঁ এই দিনবোৰত। আৰু ফাইনেলি মহাদেৱ মানে নিজৰ ঘৰ পাই গ'লহি। আমি ইমান কষ্ট দিছোঁ, ৰাস্তাই ৰাস্তাই ঘূৰাই লৈ আহিছোঁ। তেওঁক অৱশেষত স্থাপন কৰিলে। কীৰ্তনত আহোঁতে ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল, মোৰ ফোনটো অলপ অসুবিধা হৈ আছিলে, তো অলপ কৰি দিলোঁ। ৰাইজে বহি আছে, আমাৰ ককাসকল। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। ধন্যবাদ।